HSLC 2026ত ইংলিছ টেক্সটবুকৰ পৰা কি আহিব সেইটো আমি অলৰেডি ডিছকাছ কৰিছোৱে আজিৰ সেশনটোত আমি ইংলিছ গ্ৰামাৰৰ পৰা কি কমন কোৱেশ্চনছ থাকে সেইখিনি ডিছকাছ কৰিম সো ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে সেন্টেন্স কাৰেকচনৰ কোৱেশ্চন এক্সাম পেপাৰত সেন্টেন্স কাৰেকচনৰ কোৱেশ্চন এটা ডেফিনেটলি থাকে সো ইয়াত কি দিছে পুট ইউৰ সাইন হিয়াৰ তো এনসাৰটো কি হৈ যাব এনসাৰটো হৈ যাব সাইনটো ফুল ফৰ্মত লিখিব লাগিব পুট ইউৰ সিগনেচাৰছ হিয়াৰ হৈ যাব ঠিক আছে এতিয়া ইয়াত এটা ডাউট থাকে যে সিগনেচাৰটোত এছ যোগ হ'ব নে নহয় যদি এছটো যোগ দিয়ে তেতিয়াও এনসাৰটো কাৰেক্ট হ'ব কাৰণ ইউৰ শব্দটো এজনকো বুজাব পাৰে বা এজনতকৈ বেছি মানুহকো বুজাব পাৰে সো পুট ইউৰ সিগনেচাৰছ বুলি দিলেও কাৰেক্ট হৈ যাব বা পুট ইউৰ সিগনেচাৰ হিয়াৰ বুলি দিলেও কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দিছ লেটাৰ এতিয়া টাইম বুলি কৈছে টাইমটো কি হয় আনকাউণ্টেবল হয় সময় গণনা কৰিব নোৱাৰি আৰু যিবোৰ বস্তু আনকাউণ্টেবল হয় সেইবোৰ আমি লিটিল ইউজ কৰোঁ সো ইয়াত কি হৈ যাব এ লিটিল হৈ যাব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট ৰাইট কাৰেক্ট টেন্স ফৰ্মছ সো টেন্স কাৰেকশ্যন কৰিব দিছে এক্সামত টেন্স কাৰেকশ্যনৰ কুৱেশ্যনো আহে সো ফাৰ্ষ্ট সেন্টেন্সটো হৈছে উই ৰিচ দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন লিভ আমি ষ্টেচন গৈ পাইছিলোঁ ট্ৰেইনখন যোৱাৰ পিছত সো আগত কোনটো ঘটনা হৈছে আগত হৈছে ট্ৰেইনখন যোৱা কাৰ্যটো এইটো পাষ্ট ফৰ্মত আছে ৰিচড সো এইটো কি হৈ যাব পাষ্ট পাৰফেক্ট টেন্সত গুচি যাব দ্য ট্ৰেইন হেড লেফ্ট হৈ যাব অ'কে নেক্সট ওৱান ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰাইভ ইন আছাম টুমৰো বুলি কৈছে অহাকালিৰ ক্ষেত্ৰত আমি এইটো চিম্পল প্ৰেজেণ্টতো ৰাখিব পাৰোঁ বা চিম্পল ফিউচাৰটো ৰাখিব পাৰে দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া উইল আৰাইভ ইন আছাম টুমৰো বুলি লিখিলে হ'ব বা দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এৰাইভছ বুলি দিলেও কাৰেক্ট হ'ব সো বহুত কাৰেক্ট এৰাইভছ ইন আছাম বুলি দিলেও হৈ যাব বা উইল এৰাইভ ইন আছাম বুলি দিলেও কাৰেক্ট হ'ব নেক্সট ওৱান আৱাৰ টিচাৰ ডেছ টু লণ্ডন লাষ্ট ইয়াৰ মনত ৰাখিব এটা ট্ৰিক হয় লাষ্ট বুলি দেখাৰ লগে লগে ডাইৰেক্ট ভাৰ্বৰ পাষ্ট ফৰ্মটো লগাই দিব লাষ্ট ইয়াৰ থাকিব পাৰে লাষ্ট মান্থ থাকিব পাৰে লাষ্ট উইক থাকিব পাৰে লাষ্ট ডে থাকিব পাৰে যেতিয়া আমি লাষ্ট দেখা পাওঁ ডাইৰেক্ট ভাৰ্বৰ পাষ্ট ফৰ্ম ইউজ কৰিব গ'ৰ পাষ্ট ফৰ্ম ৱেণ্ড হৈ যাব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ অ'কে নেক্সট কুৱেশ্যন চুজ দ্য প্ৰিপজিশ্যন ফৰ দ্য ফলোইং চেণ্টেন্সেছ ৰিয়াজটোত বিচাইড হৈ যাব মোৰ পিছফালে বহাটো অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট ওৱান ইজ আৱাৰ ক্লাছ উইল বিগিন ডেছ মানডে আমাৰ ক্লাছ মানডেৰ পৰা আৰম্ভ হ'ব ফ্ৰম হৈ যাব অপশ্যন নম্বৰ এ আই উইল বি দেয়াৰ ডেছ 3 ইয়াৰ্ছ মই তাতে 3 ঘণ্টালৈকে থাকিম আই উইল বি দেয়াৰ ফৰ 3 আৱাৰ্ছ চ' ফৰ আছে অপশ্যন নম্বৰ চিত নেক্সট প্লিজ প'ৰ দ্য মিল্ক ইন দ্য গ্লাছ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট ইউজ দ্য কাৰেক্ট ফৰ্ম অফ টেন্স কাৰেকশ্যন ইফ ইট ৰেইন আই উইল নট গ' চ' এইখিনি প্ৰেজেণ্টত আছে চ' ৰেইনো প্ৰেজেণ্ট ফৰ্মত গুচি যাব চ' ৰেইন প্ৰেজেণ্ট ফৰ্মত গুচি গ'লে ইটোৰ লগত কি হৈ যাব এছ এটা যোগ হৈ যাব ইফ ইট ৰেইনছ আই উইল নট গ' ঠিক আছে নেক্সট ওৱান হৈছে ফাদাৰ ইজ নট এট হোম হি গ' আউট চ' ফাদাৰ ইজ নট এট হোম হি ৱেণ্ট আউট হৈ যাব গ'টো পাষ্ট ফৰ্মত গুচি যাব নেক্সট কম্বাইন দ্য ফলোইং পেয়াৰ্ছ অফ চেণ্টেন্স ইন ছিংগল চেণ্টেন্স এই দুটাকৈ চেণ্টেন্স দিয়া আছে ইফালে এটা চেণ্টেন্স আৰু ইফালে এটা চেণ্টেন্স চ' এই দুটা চেণ্টেন্স আমি কি কৰিব লাগে জইন কৰিব লাগে ঠিক আছে চ' ফাৰ্ষ্টটো কি হৈ যাব ৱাক ফাষ্ট ফুল ষ্টপ ইউ উইল মিছ দ্য ট্ৰেইন চ' ইয়াত আমি কি ইউজ কৰিব পাৰোঁ আদাৰৱাইজ ইউজ কৰিব পাৰোঁ ৱাক ফাষ্ট আদাৰৱাইজ ইউ উইল মিছ দ্য ট্ৰেইন সোনকালে দৌৰা বা সোনকালে খোজকাঢ়া নহ'লে তুমি ট্ৰেইনখন মিছ কৰিবা চ' ইয়াত কি হৈ যাব আদাৰৱাইজ নেক্সট ওৱান ইজ দ্য উমেন ইজ নট চিনচিয়াৰ চি ইজ নট অনেষ্ট দুইটাতে নট ইউজ হৈ আছে চ' দুইটাতে নট ইউজ হৈ থাকিলে আমি নিডাৰ নৰ ইউজ কৰিব পাৰোঁ দ্য উমেন ইজ নিডাৰ চিনচিয়াৰ নৰ অনেষ্ট নেক্সট কুৱেশ্যন ট্ৰেন্সলেট দ্য ফলোইং ইন টু দ্য লেংগুৱেজ এজ পাৰ ইউৰ এম আই এল ছাবজেক্ট চ' ট্ৰেন্সলেট কৰিব লাগে চ' ফাৰ্ষ্ট ওৱান ইজ এ ফ্ৰেণ্ড ইন নীড ইজ এ ফ্ৰেণ্ড ইন ডিড চ' এতিয়া আমি ষ্টৰি ৰাইটিঙত শিকিছোঁ চ' এইটোৰ মিনিংটো কি হয় বিপদৰ বন্ধুৱেই প্ৰকৃত বন্ধু নেক্সট ওৱান ইজ ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং ভেৰি ইজি ৰাতিপুৱাৰ পৰা বৰষুণ হৈ আছে নেক্সট ওৱান ইজ ছুইমিং ইজ এ গুড এক্সাৰচাইজ সাঁতোৰা এটা ভাল অভ্যাস অ'কে নেক্সট কুৱেশ্যন প্ৰিপেয়াৰ এ নিউজ পেপাৰ ৰিপৰ্ট ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিল' এক্সামত নিউজ পেপাৰ ৰাইটিং বা লেটাৰ টু দ্য এডিটৰ ডেফিনেটলি থাকিব টপিকটো বেলেগ দি দিব পাৰে কিন্তু আৰ্হিটো অৰ্থাৎ ফৰ্মেটটো ছেইম হয় ঠিক আছে চ' ইয়াত দিছে এনুৱেল স্পৰ্ট্ৰিক আৰু নিউজ পেপাৰ এটা লিখোঁতে এটা হেডিং দিব লাগে নিউজ পেপাৰ ৰিপৰ্টত হেডিং দিব লাগে হেডিং দিয়াৰ পিছত প্লেচটো দিব লাগিব কোন ঠাইত হৈছিলে আৰু ডেটটো যদি কুৱেশ্যনত দিয়া থাকে ডেট আমি মেনশ্যন কৰি দিম ঠিক আছে চ' হেডিংটো কেনেকৈ দিব লাগে হেডিংটো কুৱেশ্যনত দিয়া থাকিব ইয়াত দিছে এনুৱেল স্পৰ্টছ উইক আৰু এইটো ক'ত হৈছে কাজিৰঙা পাব্লিক স্কুলত হৈছে চ' এইটোকে আমি হেডিং হিচাপে ইউজ কৰিব পাৰোঁ এনুৱেল স্পৰ্টছ উইক কনক্লুডছ এট কাজিৰঙা পাব্লিক স্কুল এনেকৈ আমি হেডিংটো দি দিম হেডিংটো দিয়াৰ পিছত তলত লিখিব লাগে প্লেচটো আৰু ডেটটো তাৰপিছত এইখিনি দিয়াৰ পিছত টপিকটো একৰ্ডিংলি ডিছক্ৰাইব কৰি গ'লেই হ'ল ঠিক আছে একে নিচিনাকৈ লেটাৰ টু দ্য এডিটৰো প্ৰপাৰ ফৰ্মেটত লিখিলে মাৰ্কছ দি দিয়ে নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য পেচিভ ভইচ উই হেভ ৱাৰ্ণ্ড ইউ চ' হেভটো কি হৈ যাব হেভ বিন হৈ যাব ইউ হেভ বিন ৱাৰ্ণ্ড ইউ হেভ বিন ক'ত আছে
Option number A, you have been warned. Next, she reminds me always that I dash to be a little more careful. So she reminds বুলি কৈছে এইটো প্ৰেজেণ্ট ফৰ্মত আছে so সেন্টেন্সটো প্ৰেজেণ্টত থাকিব লাগিব so had to হ'ব নোৱাৰে had to pastৰ হৈ যায় so এইকেইটা ভিতৰত যদি হয় to be আগত ডাইৰেক্ট must ইউজ হ'ব নোৱাৰে I লগত has ইউজ নহয় I লগত ইউজ হয় have so option number B is the answer she reminds me always that I have to be little more careful. Next question, read the sentence using the correct tense form. Father is not at home, he went out. So go to কি হৈ যাব went হৈ যাব past formত গুচি যাব এটো টেষ্টত আহিছিলে. Next one is the lady slipped while she climbed the steps. এটো past formত আছে while ৰ পিছৰখিনি কি হৈ যাব past continuousত গুচি যাব. So answer টো কি হৈ যাব the lady slipped while she was climbing the steps. ঠিক আছে. Next, use the correct form of tense of the verbs in given brackets. A shot was fired at the train as it passed the tunnel. So ট্ৰেইনখনত এটা গুলি মাৰা হৈছিল যেতিয়া ট্ৰেইনখন টানেলৰ ভিতৰত গৈছিলে so answerটো কি হৈ যাব entered হৈ যাব a shot was fired at the train as it entered the tunnel so enter লগত ed যোগ হৈ যাব when the doctor arrived he realized that the old man had died কাৰণ এটো past formত আছে so এটো কি হৈ যাব এটো ঘটনা আগত গুছি যোৱাৰ লগে লগে had died হৈ যাব. Next, she reminds me এটো আমি অলৰেডি কৰিলো. Next হৈছে correct passive form. They call him Mahatma. So কি হৈ যাব answerটো এটো pastত আছে so answerটো pastত হৈ যাব is নাহে has নাহে কাৰণ তেওঁক কোৱা হয় বুলি কৈছে have নাহে present formত নাহে so কি হৈ যাব option number A হৈ যাব he was called Mahatma. Next question, choose the correct option to correct the error in the following sentence. Finishing the dinner, the guests retired to their rooms. So এখিনিত ফুল এটা আছে আমি কাৰেক্ট কৰিব লাগে so এইটো কি হৈ যাব when finish the dinner match হোৱা নাই finishing dinner direct match হোৱা নাই while finishing their direct match হোৱা নাই after finishing the dinner এইটো match হৈছে option number D is the correct answer. D, identify the error. Very important question হয় ইয়াত আমি errorটো কাৰেক্ট কৰিব লাগে যে এই সেন্টেন্সটোত কি error হৈ আছে ইটছৰ ঠাইত এভৰি হ'ব লাগে নে অফৰ ঠাইত টু হ'ব লাগে নে ওৱেৰ ঠাইত ৱাজ হ'ব লাগে নে ৰিৱাৰ্ডেডৰ ঠাইত ৰিৱাৰ্ড হ'ব লাগে এটা যদি পইচাও ইটছ অফ দেম ওৱেৰ ৰিৱাৰ্ডেড ইটছ মানে প্ৰত্যেক এজন এজনক বুজাইছে নে ইয়েছ ইটছ মানে প্ৰত্যেক এজন এজনক বুজোৱা হয় আৰু প্ৰত্যেক এজন এজনক বুজোৱা হৈছে মানে ইটছ অফ দেম ৱাজ এৱাৰ্ডেড হৈ যাব so ৱাজ ক'ত আছে অপশ্যন নম্বৰ চি আছে অপশ্যন নম্বৰ চি ইজ দ্য এনচাৰ. নেক্সট কুৱেশ্যন পেছেজ ৰাইটিং এক্সামত পেছেজ ৰাইটিং এটা ডেফিনেটলি থাকিব পেছেজটো সলভ কৰিবৰ কাৰণে অৰ্থাৎ তাৰে কুৱেশ্যনছখিনি এনচাৰ কৰিবলৈ আপোনাৰ কম্প্ৰিহেনশ্যন স্কিলটো ভাল থাকিব লাগিব কম্প্ৰিহেনশ্যন স্কিল মানে পেছেজ এটা পঢ়ি কেনে আমি কিমান বুজিব পাৰোঁ আৰু বুজিব পাৰিলেহে আমি তাৰে কুৱেশ্যনকেইটাৰ এনচাৰ কৰিব পাৰিম সেইকাৰণে আমি ৰিডিং কম্প্ৰিহেনশ্যন স্কিলটো ডেভেলপ কৰিব লাগিব so তাৰ কাৰণে আজিৰ এই পেছেজটো আমি সলভ কৰিম so এইটো ফাৰ্ষ্টতে আমি পঢ়িম তাৰপিছত ইয়াৰে কুৱেশ্যন এনচাৰখিনি কৰি যাম ওকে. উত্তাপ বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন কি হৈছে বৰ্তমান সময়ৰ এটা গুৰুত্বপূৰ্ণ সমস্যা মানুহবোৰ জ্ঞাত হ'ব লাগিব যে তেওঁলোকে কৰা কাৰ্যৰ ফলত ডাইৰেক্টলি বা ইনডাইৰেক্টলি কি হয় গোলকীয় উত্তাপ বৃদ্ধি হয় আৰু গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত জলবায়ু পৰিৱৰ্তন হয়. গোলকীয় উত্তাপ বৃদ্ধিত সহায় কৰা মেইন গেছবোৰ হৈছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আৰু এইবোৰ গেছক গ্ৰীণ হাউচ গেছ বুলিও কোৱা হয় আৰু উত্তাপ বৃদ্ধিৰ ফলত কি হ'ব পাৰে বৰফবোৰ গলি যাব আৰু বৰফ গলাৰ ফলত সমুদ্ৰ পৃষ্ঠৰ অৰ্থাৎ সাগৰৰ পানীৰ লেভেলটো বাঢ়ি যাব আৰু জলজ জীৱনৰ ওপৰতো যথেষ্ট নিগেটিভ ইম্পেক্ট পৰিব আৰু যিসকল মানুহে সাগৰৰ কাষৰীয়া অঞ্চলত থাকে উপকূলীয় অঞ্চলত থাকে তেওঁলোকৰ জীৱনতো যথেষ্ট নিগেটিভ ইম্পেক্ট পৰিব. আমি বহুত সাৱধান হোৱা উচিত আমাৰ দৈনন্দিন জীৱনত যাতে আমি গ্ৰীণ হাউচ গেছ বৃদ্ধি কৰাত কণ্ট্ৰিবিউট নকৰোঁ এই কথাটোৰ প্ৰতি আমি যথেষ্ট সাৱধান হোৱা উচিত আৰু কেয়াৰফুল হোৱা উচিত. আমি গোলকীয় উত্তাপ বৃদ্ধি ৰিডিউচ কৰিব পাৰোঁ কম কৰিব পাৰোঁ নৱীকৰণযোগ্য শক্তিৰ ভাল ব্যৱহাৰ কৰি এইবোৰ কৰি কাৰণে আমি শিফ্ট হ'ব পাৰোঁ আৰু গোলকীয় উত্তাপ বৃদ্ধি হ্ৰাস কৰিব পাৰোঁ. চেঞ্জিং ট্ৰেন্সপৰ্টেশ্যন হেবিট অৰ্থাৎ যাতায়াতৰ হেবিটবোৰ চেঞ্জ কৰিব পাৰোঁ আৰু এডপ্টিং মোৰ ছাষ্টেইনেবল প্ৰেক্টিচেছ অৰ্থাৎ বহনক্ষম উন্নয়নৰ প্ৰেক্টিছবোৰ কৰিব পাৰোঁ ফুড মেনেজমেণ্টত আৰু ৱেষ্ট মেনেজমেণ্টত ঠিক আছে. চ' এইটো আছিলে অভাৰঅল পেছেজটো আছিলে অভাৰঅল গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত অৰ্থাৎ গ্ল'বেল ৱাৰ্মিঙৰ মেইন কি কাৰণ হয় মেইন গেছকেইটাৰ নাম লিয়া আছে যাৰ ফলত গ্ল'বেল ৱাৰ্মিং হৈ আছে আৰু তাৰ ফলত কেনেকুৱা ইম্পেক্ট পৰে সেইটো দিছে আৰু
আমি গ্লোবেল ৱাৰ্মিং কেনেকৈ ৰিডিউচ কৰিব পাৰোঁ তাৰ ওপৰত কিবা অলপ দি দিছে এতিয়া কুৱেশ্যনছ কেইটা চাওঁ হোৱাট ইজ দ্য মিনিং অফ কচিয়াছ ইন দ্য গিভেন পেছেজ কচিয়াছ শব্দটো ক'ত পাইছিলোঁ ইয়াত পাইছিলোঁ উই মাষ্ট বি ভেৰি কচিয়াছ ইন আৱাৰ ডে টু ডে লাইফ কচিয়াছ মানে সাৱধান হোৱা চ' সাৱধান হোৱাটো ক'ত দিয়া আছে কেয়াৰলেছটো নহয় কেয়াৰফুল হৈ যাব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে সাৱধান হোৱা কেয়াৰফুল হোৱা হুইচ এমং দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছ এইটো এনচাৰ নোচোৱাকৈ অৰ্থাৎ পেছেজ নোচোৱাকৈ ক'ব পাৰিম যে H2O মানে পানী হয় আৰু পানী গ্ৰীণ হাউচ গেছ নহয় অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হোৱাট ছাষ্টেইনেবল প্ৰেক্টিছ কেন বি এডপ্টেড টু ডিক্ৰিজ গ্ল'বেল ৱাৰ্মিং আমি গ্ল'বেল ৱাৰ্মিং ৰিডিউচ কৰিবৰ কাৰণে কি বহনক্ষম উন্নয়নৰ প্ৰেক্টিছ কৰিব পাৰোঁ বহনক্ষম প্ৰেক্টিছ কৰিব পাৰোঁ ৱেষ্ট মেনেজমেণ্ট আৰু ফুড মেনেজমেণ্ট আছিলে চ' ৱেষ্ট মেনেজমেণ্ট অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যন দ্য টিচাৰ ছেইড ডেট দে উড লাৰ্ণ এ পয়েম ডেট ডে এইটো ডাইৰেক্ট স্পীচত লিখিব লাগে ডাইৰেক্ট স্পীচত লিখিলে কি হৈ যাব দ্য টিচাৰ ছেইড কমা উই উইল লাৰ্ণ এ পয়েম টুডে নেক্সট ৰাম ছেইড টু মি আই এম ছাফাৰিং ফ্ৰম ফিভাৰ এইটো ইনডাইৰেক্টত কি হৈ যাব ৰাম টল মি এইটো পাষ্টত আছে চ' এইটো হৈ যাব হি ৱাজ ছাফাৰিং চ' ৰাম টল মি ডেট হি ৱাজ ছাফাৰিং অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট দ্য ইম্পৰ্টেণ্ট পেছেজ এইটো অলপমান চাই যাম ইয়াত ছ'লাৰ এনাৰ্জি দিছে অলপমান পঢ়ি গৈছোঁ ছ'লাৰ এনাৰ্জি কি কৰে বহুত গুৰুত্বপূৰ্ণ হয় নৱীকৰণযোগ্য শক্তিৰ উৎসৰ কাৰণে আৰু বিশেষকৈ US-ৰ কথা কৈছে ইয়াত তথাপিও ৰাজ্যভেদে ছ'লাৰ এনাৰ্জিটো ইমান ব্যৱহাৰ হোৱা নাই বেলেগ বেলেগ হৈ আছে বুলি কৈছে 2022 চনৰ ডাটা দি দিছে যে US-ৰ কি ৰাজ্যত কিমান % ছ'লাৰ এনাৰ্জি কনজিউম হৈছে অ'কে ইয়াত এটা ডায়েগ্ৰাম দিয়া হৈছে যে কেলিফৰ্ণিয়াত ইমান %, টেক্সাছত ইমান, নিউয়ৰ্কত ইমান আৰু ফ্লৰিডাত ইমান % ছ'লাৰ এনাৰ্জি কনজিউম হৈছিলে ইয়াৰ পৰা কুৱেশ্যন কৰিব লাগিব হুইচ ষ্টেট হেড দ্য হায়েষ্ট পাৰ্চেণ্টেজ অফ এনাৰ্জি কনজাম্পশ্যন কোনখন ষ্টেটত হায়েষ্ট এনাৰ্জি কনজিউম হৈছিলে চ' গ্ৰাফটো চালে হায়েষ্ট কোনটো হৈ আছে এইটো হৈ আছে কেলিফৰ্ণিয়া অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট হৈ গৈছে এৰেঞ্জ দ্য ষ্টেটছ ইন ডিচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং মানে ডাঙৰৰ পৰা সৰু এচেণ্ডিং মানে সৰুৰ পৰা ডাঙৰ চ' ডাঙৰৰ পৰা সৰু হ'লে হায়েষ্টটোৰ পৰা লৱেষ্ট হৈ যাব অৰ্থাৎ হায়েষ্ট এইটো নেক্সট ছেকেণ্ড হায়েষ্ট এইটো দেন থাৰ্ড হায়েষ্ট টেক্সাছ ফ'ৰ্থ হায়েষ্ট নিউয়ৰ্ক চ' এনচাৰটো হৈ যাব কেলিফৰ্ণিয়া ফ্লৰিডা টেক্সাছ অপশ্যন নম্বৰ এ নেক্সট বেছড অন দ্য ডাটা প্ৰভাইডেড হুইচ ষ্টেটমেণ্ট ইজ ট্ৰু কোনটো সত্য সুধিছে টেক্সাছ কনজিউমছ মোৰ দেন ফ্লৰিডা টেক্সাছ ফ্লৰিডাতকৈ বেছি নেকি টেক্সাছ ফ্লৰিডাতকৈ কম চ' ৰং হৈ যাব নিউয়ৰ্ক কনজিউমছ মোৰ দেন টেক্সাছ নিউয়ৰ্ক বেছি নেকি টেক্সাছতকৈ নহয় লেজ হয় কেলিফৰ্ণিয়া মোৰ দেন টেক্সাছ কেলিফৰ্ণিয়া ইজ মোৰ দেন টেক্সাছ য়েছ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট ডিটো কি দিছিলে ফ্লৰিডা কনজিউমছ লিষ্ট ছ'লাৰ ফ্লৰিডা আটাইতকৈ কম হয় নেকি আটাইতকৈ কম নিউয়ৰ্ক হয় ফ্লৰিডা নহয় চ' চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ ৱৰ্ড ফ্ৰম দ্য পেছেজ মিনছ দ্য ইউটিলাইজেশ্যন অফ ইকনমিক গুডছ টু ছেটিছফাই নিডছ চ' ইকনমিক গুডছৰ ইউটিলাইজ কৰা নিডছৰ ফুলফিলৰ কাৰণে এইটো কি বুলি কয় এইটো কনজাম্পশ্যন বুলি কয় অপশ্যন নম্বৰ চি ইজ দ্য এনচাৰ চেণ্টেন্স কাৰেকশ্যন ৱেন হি এণ্টাৰ্ড মাই ৰুম যেতিয়া সি মোৰ ৰুমত আহিছিল মই কি কৰি আছিলোঁ মই লেটাৰ এখন লিখি আছিলোঁ আই ৱাজ ৰাইটিং অ'কে হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং সোনকাল কৰা টেক্সিখন ৰৈ আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আহি যাব চ' এইকেইটা আছিলে HSLC 2026ৰ ইম্পৰ্টেণ্ট গ্ৰামাৰ কুৱেশ্যনছ চ' ডেটছ ইট ফৰ টুডে থেংক ইউ ফৰ ৱাচিং